মানুহ ভিৰ গাইছ এই ভূতে কান্দি আছে গাইছ ও গাইছ Apa lagi na? Hai. Dengan sudah nanti. Hah? Sudah nanti. Apa lagi lah? Lagi lah? Hari mula kini balik bu, lagi bu. আৰু গাইজ মানে ফাইনেলি আমি আহি পালো ৰেলঘাট আৰু ইফালে আমাৰ ব্ৰিজ বনাই আছে চাওক গাইজ মোবাইলে বহুত লৰিছে এইবে আপোনালোকক দেখাই আছে ব্ৰিজ বনাই আছে চাওক নতুন কৰি এবাৰ এয়া ৰাতি হৈ গাইছে ৰাতি বহুত নহয় চাইছে মোৰ মোবাইলটো মানে কেমেৰাটো এই কেমেৰা এংগলটো ইমান চাফা নহয় গাইছ আৰু আগতে গাইছ মানে ইয়াত বনাইছিলে ন এখন মানে বাগৰি পৰি থকা ভাঙিকে মানে ইফালে ইয়াতে আছিল ইয়াতে মানে নতুনকৈ এটা ভাঙি গ'ল কাৰণে নতুনকৈ বনাই আছে গাইছ আৰু এইটো হ'ল আগতে বনোৱাটো আছিল এতিয়াও ভাঙিছে গাইছ মানে নতুনকৈ ঠিক কৰিব বলক তেনেহ'লে গাইছ আপোনাৰ লগত মিলি আছোঁ ৰাখত গাইছ ফাইনেলি আহি পাই গৈছোঁ এই মালৈবাৰী চাহ পৰা হয় মালৈবাৰী গেট গেটে মানে এতিয়া ইয়াৰ পৰা মানে দূৰৰ পৰা মানে গেট আৰম্ভ কৰিছে ফাইনেলি আমি সোমাম আৰু গাইছ 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 অলপ বাকী অ' মাই গড কি বঢ়িয়া চাহ গাইছ অ' গাইছ ভিতৰলৈ সোমাই আহিলোঁ এণ্ট্ৰি কৰিছোঁ জাষ্ট এইটো হ'ল লখিতবাৰী বুলি কয় মালৈবাৰী আৰু আমি যাব লাগিব ইফালে আৰু এতিয়া যাই আছোঁ আমি ইফালে মানে মাহীহঁতৰ ঘৰ যাই আছোঁ মাহীহঁতৰ ঘৰৰ পৰা আহি আপোনালোকক ৰাসৰ সকলোখিনি দেখাই আছোঁ চাই থাকক লাষ্টলৈকে আৰু ইফালে এতিয়া যাই আছোঁ মাহীহঁতৰ ঘৰ Oh my god, কেমন ঠাণ্ডা ফাইনেলি আহি পালোঁ মালৈবাৰী ষ্টেট বেংক অলপমান আগত আছোঁ যোৱা গাইজ ফাইনেলি আহি পালোঁ মাহীহঁতৰ ঘৰ এইফালে আমাৰ গৰু চৰু বান্ধা আছে মাহীহঁতৰ আৰু এইফালে যাই আছোঁ এতিয়া আহি পালোঁ ঘৰ ফাইনেলি তো গাইজ মানুহ গাইজ ভৰ্তি পুৰা মানুহ ভৰ্তি গাইছ আমি এতিয়া সোমাই যাই আছোঁ লগৰ আছে এইগিলা এইগিলাবোৰ আমাৰ লগৰ মানে মোৰ পচন্দীয়া লগৰ হয় গাইছ বহুত ভাল হয় ইহঁতে মানে ইহঁতে চাইকেল লৈ আহিছে এইফালে চব চাইকেল লৈ আহিছে আৰু মই বাইকত আহিছোঁ এতিয়া আমি আপোনালোকক মূৰ্তি দেখাই আছোঁ
এতিয়া গাইজ আমি সকলোৱে মিলি মুভি চাব লাগে আপোনালোকে চাই ল'ব তোমাৰ লগতে মুভি চাব এইটো হ'ল আমাৰ সৰস্বতী এইফালে মহাদেৱ এইবিলাকে চাওক ঢেঁকী দি আছে ঢেঁকী আৰু এইফালে নৃত্য কৰি আছে গাইজ আমি এতিয়া মিলি সকলোৱে যাই আছো আৰু মানুহ চাই গাইজ একদম মানুহ ভৰ্তি আমি মাৰিব লাগিব আহিলি আমি যাব লাগিব আমি যোৱা নাই যাব লাগিব আমি যোৱা নাই কেনেকুৱা লাগে যাই চাম ভয় লাগে না ভাল লাগে ভাল লাগে ন এই আৰু এইফালে আছে আমাৰ মেইন ৰাধাকৃষ্ণ কণমানি শিল্পী মুস্কান নেৱাৰ আমি তেওঁক ধন্যবাদেৰে মঞ্চৰ পৰা বিদায় দিছোঁ আৰু মঞ্চলৈ আদৰিছোঁ ৰিম্পী বৈশ্য সাজু হৈ থাকিব বৰষা মেধি আৰু দীক্ষিতা হীৰা ৰিম্পী বৈশ্যৰ পিছতে মঞ্চলৈ আদৰি বৰষা মেধি আৰু তাৰ পাছতে সাজু হৈ থাকিব দীক্ষিতা হীৰা আমাৰ মঞ্চৰ ওচৰত থিয় হৈ থকা ভাইটিসকলক
মানুহ গাইছ বহুত চাব itu tiga kaunter. Ada CCTV kemana lu buat ngasih itu? Gimana?